ক'ত আছোঁ এতিয়া চাওক না, ইমান ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখুৱাম। মই নিজেতো অভিভূত হৈছোঁৱেই, আপোনালোকে ইমানেই অভিভূত হ'ব। অকণমান ইয়াতে আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। আপোনালোক গোটেইটো ক'ত আছে, ক'ত আছোঁ আমি বৰ্তমান সকলোখিনি কৈ থাকিম। আপোনালোকক প্ৰথমতে এবাৰ ভিউটো দেখুৱাই লৈছোঁ। ইমান ডাঙৰ পুখুৰী। আমি এতিয়া আছোঁ বৰ্তমান জয়সাগৰ পুখুৰীৰ পাৰত। মানে শিৱসাগৰ বুলি ক'লে আচলতে হিষ্টৰিকেল এটা জেগা, আৰু এই হিষ্টৰিকেল জেগাত এই জেগাটোলৈ আজি মই প্ৰথম আহিছোঁ, আৰু বেলেগ ইউটিউব ভিডিঅ'টো দেখা নাই এইটো পৰিৱেশ। আপোনালোকক সেইটো কাৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। শাহুমা ঘৰৰ পৰা কোমল চাউল আৰু তুলসী পুলি বান্ধি লৈছোঁ। এতিয়া গৈ থাকিম শিৱসাগৰৰ পৰা যোৰহাটলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি আছোঁ এতিয়া জয়সাগৰ পুখুৰীৰ পৰা স্বৰ্গদেৱ ৰুদ্ৰসিংহ উদ্যানৰ মুখত। যে এখন জনপ্ৰিয় ৰুদ্ৰসিংহ পাৰ্কৰ অৱস্থা চাওক। হাবি জংঘলত এতিয়া আৱৰি অৱস্থা নাইকিয়া হৈ আছে। এনেকৈ চলি আছে অসমখন। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ, কিন্তু আহি মনটো সঁচাকৈ বেয়া লাগিছে। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ বুকুত এইখন চক আপোনালোকে ইমান ধুনীয়া এটা, মানে আমাৰ অসমৰ অৰ্থনীতিটো ইমানেই দুৰ্বল, আৰু অৰ্থনীতিটো গঢ় ল'বলৈ হ'লে চৰকাৰখনে লুঙি টুপিত লাগি থকাতকৈ সঁচাকৈ যদি এইবিলাকত গুৰুত্ব দিলেহেঁতেন, ইয়ালৈ বহুত টুৰিষ্ট আহিলেহেঁতেন। টুৰিষ্ট আহি পেলাই আমাৰ অৰ্থনীতিটো বহুত উন্নত হ'লহেঁতেন। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত ইমান ধুনীয়াকৈ আগৰ ৰজা মহাৰজাবিলাকে গঢ় দিয়া এই অনুষ্ঠানবোৰ এনেকৈ ধ্বংসমহল মুখলৈ গতি কৰিছে। চাওক না, কিমান ধুনীয়া এটা পৰিৱেশ। এইবোৰ সজাই পৰাই তোলাহেঁতেন ইয়ালৈ কিমান মানুহ আহিলহেঁতেন। কি ক'ম আৰু আপোনালোকে, ৰুদ্ৰসিংহ যাৰ প্ৰতাপ আপোনালোকে দেখিছিলে, হিষ্ট্ৰীত পঢ়িছিলে, সেইজন প্ৰতাপী ৰুদ্ৰসিংহ ৰজাৰ অৱস্থাটো চাওক। এয়া ৰজা ভাঙি চিঙি গৈছেগৈ, কিন্তু অকণমান ৰং লগাই অকণমান মেৰামতি কৰিবলৈও আমাৰ পুৰাতত্ব বিভাগেই হওক বা পাৰ্কখন যোনে পৰিচালনা কৰে, অসম চৰকাৰে কোনো এটা বিভাগে কৰে চাগে, এইবিলাকত অকণ চকু দিলে ভাল। আজি কিবা নিউজ কৰা হ'লে ইয়ালৈ আহি পেলাই সঁচাকৈ বেয়া লাগে এইবিলাক দেখিলে। আপোনালোকে চাওক এবাৰ ৰুদ্ৰসিংহ। এতিয়া আছোঁ আমি ঘনশ্যাম ঘৰ জয়সাগৰৰ পাৰত। কিন্তু ঘনশ্যাম ঘৰটো কিহৰ কাৰণে বিখ্যাত বা ইয়াত কিহৰ কাৰণে এইটো ঘনশ্যাম ঘৰ হ'ল আমি নাজানো। ইয়াত যদি শিৱসাগৰৰ কোনোবাই চাই আছে আমাক কমেণ্ট কৰি জনাব, কাৰণ মোৰ লগতে কিন্তু শিৱসাগৰৰ মানুহে আছে, নাজানে এইটো। কিন্তু মই অকণমান জানো ৰংঘৰ নে তলাতল ঘৰ বনোৱা মিস্ত্ৰীজন ইয়াত আছিলে বুলি এনেই শুনিছিলোঁ, কিন্তু ইয়াত কিবা এখন লিখা আছে, চাই লওঁচোন যদি ধৰিব পাৰি কিবা। হাই ৰে বাপ্পা, এই কেঁচা আছাম ৰে। ইমান ধুনীয়া ধুনীয়া পৰিৱেশবিলাক মানে দেখি নিজৰে বেয়া লাগে। মই যদি কেতিয়াবা মন্ত্ৰী হ'ম ন, এইবিলাক চব একদম হ'বতো নোৱাৰোঁ, কিন্তু হোৱাহেঁতেন সঁচাকৈ এইবিলাকত গুৰুত্ব দিলোঁহেঁতেন। ইমান বেয়া হৈছে দেশৰ গতি, আৰু আমাৰ অসমত য'ত পইচা অহা ৰাস্তা আছে আৰু সেইবোৰ অৱস্থা চাওক। লগত শ্ৰীমতীও আছে। আজি আমি যোৰহাটৰ পৰা আহিছোঁ আপোনালোকক এই জেগাবোৰ দেখুৱাবলৈ, গতিকে আপোনালোকে চাব বুলি আশা কৰিছোঁ। কিয়নো আপোনালোকৰ কাৰণে আৰু কষ্ট কৰিম, ভাল ভাল ভিডিঅ' বনাবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু মোতকৈ আজিকালি বেছি ইণ্টাৰেষ্টেড হৈ গ'ল শ্ৰীমতী। মানে ভিডিঅ'টো লাইক কমেণ্ট নায়ে, একদম ক্ষুদ্ৰ মান।
কোনে কৰিছে নাজানো, কিন্তু বহুতে 50জন মানে হয়তো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিছে। কৰাসকলক বহুত 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 ধন্যবাদ। আৰু আপোনালোকেও চাই থাকক, কাৰণ ময়ো ইয়াত গুৰুত্ব দিছোঁ। আৰু মোতকৈ শ্ৰীমতীয়ে ভিডিঅ' বনোৱাত আজিকালি যিটো ৰাপ বলাই কৈ থাকে, গতিকে আপোনালোকৰ কাৰণে আৰু কষ্ট কৰি থাকিম। খালি আপোনালোকে চেনেলটো চাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। সঁচাকৈ কৈছোঁ, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকে চাওক না, চাৰিওফালটো এবাৰ দেখুৱাই দিছোঁ, চাৰিওফালটো এখন দেখুৱাই দিছোঁ। চাওক, ডেট ইজ আৱাৰ শিৱসাগৰ। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা পৰিৱেশ, কিন্তু ফলাফল হৈছে কি? শূন্য। কাৰণ চৰকাৰে এইবোৰ কাম কৰিবলৈ নেদেখে, উন্নয়ন এইবিলাকত কৰিবলৈ নেদেখে। ক'ৰ মিউজিয়ামত লুঙি ৰাখিব, টুপি ৰাখিব, এইবোৰতে লাগি আছে। আজি ব'লক এতিয়া আমি অন্য এটা জেগালৈ যাত্ৰা আৰম্ভ কৰোঁ। শ্ৰীমতীৰ মুখত একদম হাঁহিয়ে হাঁহি, ফুৰি বিৰাট ভাল পায়, একদম ফুৰা ছোৱালী। মোক কৈ থাকে ব'লা ব'লা ব'লা, আৰু তাৰ কাৰণে এই ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাইছে। সুখ য'ত, হাঁহি য'ত, তাত সদায় থাকি ভাল পায়। মই অৰূপ দত্ত আপোনালোকলৈ লৈ আহিছোঁ এইটো নতুন চেনেল। মোৰ নাম GT য'তে ত'তে। আপোনালোকে চাই থাকিব GT য'তে ত'তে। আপোনালোকক অসমৰ বিভিন্ন জেগা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু তাৰে আজি প্ৰথম ব্লগ হিচাপে যোৰহাটৰ পৰা শিৱসাগৰলৈ আহিছোঁ। আৰু ধুনীয়া অনন্য জেগাবিলাক শিৱসাগৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে চাই থাকক GT য'তে ত'তে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। ব'লক এতিয়া আমি ৰুদ্ৰসাগৰ পাৰ্কৰ পৰা ওলাই যাওঁ। এতিয়া আমি শিৱসাগৰ বেলেগ কিছুমান জেগা আপোনালোক দেখুৱাবলৈ যাবগৈ নোৱাৰি, তালৈ বন্ধ কৰি থৈছোঁ। শিৱসাগৰ আহিলে প্ৰায় এই জেগাতে ৰোৱা যায়, কিন্তু এইখন কিবা এটা ভাল লাগে জেগাটো। যেতিয়াই শিৱসাগৰ আহোঁ এই জেগাখনত এখন লৈ চাই লওঁ। আপোনালোককো দেখুৱাইছোঁ, ধুনীয়া জেগা মানে। আমি শিৱসাগৰ ফুৰি ফুৰি আহি পেলাই এদায় কৰিলোঁ। শিৱসাগৰত বহুত জেগাতে আমি শ্বুট কৰিছিলোঁ, কিন্তু লাহে লাহে আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। আজি শিৱসাগৰৰ ভিডিঅ'খিনি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া ব'লক আমি একেলগে চাওঁ যোৰহাটৰ কেইখনমান জনপ্ৰিয় জেগা। ভিডিঅ' কৰি থাকোঁতে দেখিছেনে পলিথিনত শাহুমা আৰু শহুৰ দেউতাই দি পঠোৱা মৰমত তুলসী পুলিটো পলিথিনটোত ভৰাই দিলে। বাইকৰ চাইলেঞ্চাৰত লাগিছে, গলি নষ্ট হৈ গ'ল। কিন্তু হ'লেও ইয়াক যেনে তেনে হ'লেও ঘৰ নিব লাগিব, কাৰণ শাহু দেউতাৰ মৰমৰ কথা আছে। আৰু লগতে এইটো মৰম শহুৰৰ ঘৰৰ। ৰ'দ পূৰা, আকাশখন চাওক না ৰাইজ, আকাশখন চাওক। আৰু কিমান ধুনীয়া এটা ভিউ, একদম ৰাস্তাৰ মাজৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আকাশখন চাওক, পৰিৱেশটো চাওক, আমি য'ত ৰখিছোঁ তাৰ পৰিৱেশটো চাওক। এইপিনে ধান পকিছে, ধান পকিছে। শ্ৰীমতীৰ চকুত একদম পূৰা হাতটো একদম চশমা কৰি লৈ ৰখি আছে আৰামত। ব'লক এতিয়া আমি আগবাঢ়োঁ। এতিয়া আহি পালোহি ঘৰ। এইটো টোপোলাই থলোঁ। ভিডিঅ'টো এতিয়া আমি ইমানটা সামৰি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা প্ৰকাশ কৰি GT য'তে ত'তে মজিয়াৰ পৰা আজি বিদায় লৈছোঁ। ধন্যবাদ।